Hello, what's up brothers and sisters? বন্ধুসকল আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল টেক ইন আসামীজলৈ স্বাগতম জনাইছো। তো বন্ধুসকল আপোনালোকে এতিয়ালৈকে টাইটেল আৰু থাম্বনেইল লিখিটো গম পাইছে যে আজি আমাৰ টপিকটো কি হ'ব গৈ আছে। হলেও মই কৈ দিওঁ যে আপোনালোক সকলোৱে WhatsApp ইউজ কৰে কিন্তু তাৰে বহুভাগে বেছিভাগে নিশ্চয় FM WhatsApp বা GB WhatsApp ইউজ কৰে কিন্তু আপডেট দিব নজনাৰ ভয়তে মানে আপডেট দিয়াটো অলপমান ক্ৰিটিকেল হয় অলপমান প্ৰসেসটো দীঘলীয়া হয় সেই প্ৰসেসটো নজনাৰ কাৰণে পুনৰ সেই FM WhatsApp বা GB WhatsApp টো ডিলিট কৰি নৰ্মেল WhatsApp টো আহি যায় বিকজ FM WhatsApp টো একচুয়ালি ফেসিলিটিজ টো অলপমান বেছিকৈ পায় সেইখিনি যদি জানিব বিচাৰে তেতিয়াহলে মই পিছত এটা নতুনকৈ ভিডিও বনাই দিম কি কি ফেসিলিটিজ পায় বাট আজি আমি আলোচনা কৰিব আহিছো যে আমি FM WhatsApp বা GB WhatsApp টো একচুয়ালি কেনেকৈ আপডেট কৰিব তো বন্ধুসকল তাৰ বাবে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক তো বন্ধুসকল ইয়াৰ কাৰণে আপুনি আপোনাৰ FM WhatsApp টো সিম্পলি ওপেন কৰি লওক আৰু তাৰপিছত আপোনাৰ FM WhatsApp হ'ব পাৰে বা GB WhatsApp হ'ব পাৰে তাত কোনো প্ৰবলেম নাই জাস্ট আপুনি ওপেন কৰি লওক আপোনাৰ WhatsApp টো তাৰপিছত যদি আপোনাৰ ডাইৰেক্ট ইয়াত ডাউনলোড বুলি ওলাই আছে সেই ডাউনলোড অপচনটো ডাইৰেক্ট ক্লিক কৰি দিব অদাৰৱাইজ আপুনি ৰাইট সাইডে একদম আপাৰত যেটো 3 ডটস আছে তাত সিম্পলি ক্লিক কৰিব তাৰপিছত FM মোডছত ক্লিক কৰক দেন এটো ক্লোজ কৰিব তাৰপিছত আপুনি একেবাৰে তলত যে আছে দেখিছে আপডেটস বুলি এটা সিম্বল আছে ৰিসাইকেল টাইপৰ সিম্বল হেতি আছে আপডেটস বুলি সিম্বল এটা তো তাত সিম্পলি ক্লিক কৰিব তো ইয়াৰ আপুনি চেক ফৰ আপডেটস ক্লিক নকৰিব তাহলে আপুনি ওয়েব ডাউনলোডটো ক্লিক কৰিব ওয়েব ডাউনলোডটো ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজত পাই যাব যদি এইটো পেজত নাপায় বা বেলেগ কিবা আহি যায় তেতিয়া আপুনি এবাৰ বেক মাৰিব এতিয়া সক মোৰ নিজে নিজে বেলেগ কিবা আহি গৈছে তো জাস্ট এবাৰ আপুনি বেক মাৰিব আকৌ ওয়েব ডাউনলোডটো ক্লিক কৰক মানে এনেকুৱা হৈ যায় তো ইয়াৰ একো চিন্তা কৰিবলগীয়া নাই একচুয়ালি এডবোৰ আহি গলে আপুনি জাস্ট সিম্পলি এবাৰ বেক কৰিব আৰু তাৰপিছত আকৌ ওয়েব ডাউনলোড ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজত পাই যাব এই পেজটো নোপোৱালৈকে আপুনি বেক কৰি দিব তো এই পেজটো পোৱাৰ পিছত আপুনি অলপমান তললৈ স্ক্ৰল কৰিব তললৈ স্ক্ৰল কৰাৰ পিছত এই যেটো FMW লেটেষ্ট ভাৰ্জন দেখিছে এটো ক্লিক নকৰিব তাৰ তললৈ গৈ থাকিব এটা FM WhatsApp বুলি অপচন পাব নাইবা যদি আপোনাৰ GB WhatsApp হয় তেতিয়া আপুনি GB WhatsApp ক্লিক কৰিব লাগিব আপুনি অলপ তললৈ স্ক্ৰল কৰিব স্ক্ৰল কৰক এটো দেখিছে ইয়াৰ FM WhatsApp বুলি লিখা আছে FM WhatsApp যদি আপোনাৰ আপডেট কৰিব বিচাৰে তেতিয়া আপুনি সিম্পলি ডাউনলোডটো ক্লিক কৰিব যেটো FM WhatsAppৰ তলৰ ডাউনলোড আছে হেতুত ক্লিক কৰিব আৰু যদি আপোনাৰ GB WhatsApp হয় দেন GB WhatsAppৰ তলৰ ডাউনলোডটো ক্লিক কৰিব যদি আপোনাৰ বেলেগ কোনবা বেলেগ যদি WhatsApp হয় ইউ WhatsApp বা তেনেকুৱা ধৰণৰ এটো দেখিছে ইউ WhatsAppৰ অপচন আছে হেতুটো ক্লিক কৰি আপোনাৰ আপডেট কৰিব পাৰে আপোনাৰ যেনেকুৱা ধৰণৰে WhatsApp নহওক কিয় তো মোৰ যেহেতু FM WhatsApp সো মই FM WhatsAppৰ তলৰ ডাউনলোডটো সিম্পলি ক্লিক কৰিছো তো এইটো ডাউনলোডৰ ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজত আহি যাব য'ত আপুনি 10 সেকেন্ড ওয়েট কৰিব লাগিব এটো দেখিছে নিশ্চয় ইউ ক্যান ডাউনলোড দ্য ফাইল ইন 4 3 2 এনেকা আহি আছে একচুয়ালি তো সিম্পলি আপোনাৰ যদি এইটো পেজ নোলায় এনেকা ডাউনলোড সেন্টাৰ বুলি যদি লিখি বেলেগ এটা পেজ ওলাই যায় যদি ডাউনলোড সেন্টাৰ বুলি লিখি নোলায় দেন সিম্পলি এবাৰ বেক কৰিব তেতিয়া আপুনি ডাউনলোড সেন্টাৰ বুলি লিখা ইয়াত পাই যেটো দেখিছে ডাউনলোড সেন্টাৰ তলত ডাউনলোড বুলি লিখা সিম্পলি আপুনি ডাউনলোডটো ক্লিক কৰিব লাগিব তো ডাউনলোডটো ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজত পাই যাব এটো এম বুলি যেটো লিখা আছে আৰু এটো যেটো সাৰ্কেলকে ঘূৰি আছে এটো আপোনাৰ কমপ্লিট হ'ব লাগিব এটো খুব বেছি 2-3 সেকেন্ডৰ ভিতৰত কমপ্লিট হৈ যাব দেন আপুনি এটো যেটো দেখিছে FM WhatsApp ভাৰ্জনটো আহি গৈছে এতিয়া কোনটো ভাৰ্জন একচুয়ালি লেটেষ্ট ভাৰ্জনটো সিম্পলি আপুনি তলৰ ডাউনলোডটো ক্লিক কৰক তো এবাৰ ডাউনলোডটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ডাউনলোডিং ষ্টাৰ্ট হৈ যাব তো মোৰ ডাউনলোডটো শেষ হোৱালৈকে মই অলপ স্কিপ কৰি দিছো তো বন্ধুসকল এইটো মোৰ সক এতিয়া 99% এণ্ড 100% কমপ্লিট হৈ গৈছে তো কমপ্লিট হৈ যোৱাৰ পিছত এনেকা আপোনাৰ সেভ ফাইল বুলি দেখিব অপচন এটা তো সেভ ফাইলটো সিম্পলি ক্লিক কৰিব এণ্ড সেভ ফাইলটো ক্লিক কৰাৰ লগে লগে ইয়াত এটা অপচন আহিব সিম্পলি আপুনি ওকেটো ক্লিক কৰিব ওকেটো ক্লিক কৰাৰ পাছতে তলত এটা ওপেন বুলি অপচন দেখিব তো সিম্পলি ওপেনটো ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত এনেকৈ আহি যাব ইয়াত ইনষ্টলটো ক্লিক কৰক ইনষ্টলটো ক্লিক কৰাৰ পাছতে আপোনাৰ এপটো ইনষ্টল হৈ যাব যদি আপোনাৰ মোবাইলৰ একেবাৰে স্পেচ নাইকিয়া হয় তেতিয়াহ'লে আপুনি কিবা যদি আপোনাৰ ডিলিট কৰিবলগীয়া বস্তু আছে তেতিয়া ডিলিট কৰি ল'ব তো চাওক এনেকৈ আপোনাৰ তাত এপ ইনষ্টল বুলি আহি যাব অলপ পাছত ইনষ্টলিং হোৱাৰ পাছত জাস্ট আপুনি ওপেনটো ক্লিক কৰিব আৰু ওপেনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ FM WhatsAppটো ওপেন হৈ যাব তো ইয়াত একো প্ৰবলেম নহয় একচুয়ালি এইটো এটা সিম্পলি প্ৰসেস আছিল আৰু ইয়াৰ মাজতে ইনষ্টল কৰিলে যদি আপোনাৰ ইয়াত আহিব পাৰে ইনষ্টলিং এপ ফ্ৰম আননন সোৰ্সেছ বুলি তো হেতু যদি আহে তেতিয়াহ'লে আপুনি জাস্ট হেতু অন কৰিব লাগিব তাতে আহি যাব হেতু অন কৰি দিব তো অন কৰি দিয়াৰ লগে লগে আপোনাৰ এপটো ইনষ্টল হৈ যাব তো বন্ধুসকল আজিৰ কাৰণে আছিল মানে যদি আপোনাৰ ভিডিওটো চাই ভাল লাগিলে বা আপুনি যদি ভাবিছে যে এই ভিডিওৰ পৰা কিবা আপুনি লাভ হৈছে আপোনাৰ কিবা এটা লাভ হৈছে তো তেতিয়াহ'লে প্লিজ ভিডিওটো লাইক কৰক কমেন্ট কৰক লগতে আপোনাৰ বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰক